হেল্ল' দোস্ত, ৱেলকাম মাই নিউ চেনেল NKB। সকল আমাৰ এই পৃথিৱীখনত অসংখ্য ব্ৰিজ আছে। তাৰে ভিতৰত কিছুমান ব্ৰিজ আছে যিবিলাক অত্যাধুনিক ডিজাইনৰ বাবে পৃথিৱীজুৰি বিখ্যাত। পৃথিৱীৰ বিভিন্ন দেশৰ পৰা টুৰিষ্টসকল আহি ভিৰ কৰে। এই ভিডিঅ'ত আমি চাবলৈ ওলাইছোঁ যে পৃথিৱীৰ বিখ্যাত কিছুমান ৰবৰ্টিং ব্ৰিজ, যিবিলাক দেখিলে আপুনি আপোনাৰ নিজকেই বিশ্বাস কৰিব নোৱাৰিব আৰু ভাবিব যে আজিকালি বিজ্ঞান আৰু প্ৰযুক্তিয়ে কিমান আগবাঢ়িছে। কৰি আহক এই বিখ্যাত ব্ৰিজসমূহ আমি চাই লওঁ। আপুনি যদি আমাৰ এই চেনেলত প্ৰথম আহিছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰক ভৱিষ্যতে নতুন নতুন আপডেটছসমূহ পাই থাকিবৰ বাবে। বিয়ণ্ড দ্য লিনিং ব্ৰিজ। লণ্ডনৰ এই ব্ৰিজখন পৃথিৱীজুৰি বিখ্যাত। এইখনেই হৈছিল পৃথিৱীৰ প্ৰথম হাইড্ৰলিক ব্ৰিজ। আনকি এই ব্ৰিজখনেও পৃথিৱীৰ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই ব্ৰিজখন নিৰ্মাণ কৰা হৈছিল 1996 চনত। কাষৰ পৰা আন কাষলৈ মানুহ আৰু চাইকেল চলাচল কৰাৰ বাবে ইয়াক নিৰ্মাণ কৰা হৈছিল। এই নদীখনত ডাঙৰ ডাঙৰ জাহাজো চলাচল কৰে বাবে এই ব্ৰিজখনক এইভাৱেই ডিজাইন কৰা হৈছিল যাতে 40 ডিগ্ৰী এংগলত এইভাৱেই ঘূৰাই দিয়া হয় যাতে জাহাজ চলাচল কৰাৰ সময়ত জাহাজৰ সুবিধা হয়। চাৰ্ক ক্ৰছিং। 2022 চনৰ ফুটবল বিশ্বকাপ প্ৰস্তুতিৰ বাবে কাটাৰত প্ৰায় $12 বিলিয়ন ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই আণ্ডাৰ টানেল ব্ৰিজখন। কাৰ্য প্ৰায় শেষৰ দিশে। 2022 চনৰ প্ৰায় প্ৰথম মাহতেই ইয়াক মুকলি কৰি দিয়া হ'ব। তাৰ বিশ্বকাপত বাহিৰৰ পৰা অহা টুৰিষ্টসকলৰ বাবে আন এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিব এই ব্ৰিজখন। ষ্ট্ৰাকচাৰটোৰ দৈৰ্ঘ্য প্ৰস্থ প্ৰায় 1310 মিটাৰ। এই ব্ৰিজখনক এনেকুৱাভাৱে নিৰ্মাণ কৰা হৈছে যে একে সময়তে প্ৰায় 6000 গাড়ী ইয়াৰ ওপৰেৰে চলাচল কৰিব পাৰে। ইয়াৰ লগত এটি আণ্ডাৰ ৱাটাৰ টানেলো সংযোগ কৰা হৈছে। কাটাৰে ঘোষণা কৰিছে যে 2022 চনৰ ফুটবল বিশ্বকাপ প্ৰস্তুতিৰ বাবে কাটাৰে প্ৰায় $140 বিলিয়ন ব্যয় কৰিব। পণ্ট জেকুৱাছ ক্ৰেবান ব্ৰিজ। ফ্ৰান্সৰ উৰাক চহৰত গ্ৰোনা নদীতে এই অভূতপূৰ্ণ ব্ৰিজখন নিৰ্মাণ কৰা হৈছে। ইয়াক প্ৰথম দেখাত কেতিয়াও ব্ৰিজ বুলি ভবা নাযায়, এখন লিফ্টহে। এই ব্ৰিজখন হৈছে পৃথিৱীৰ এনে এখন ব্ৰিজ যিখন এখন লিফ্টৰ দৰে ওপৰলৈ উঠি যায়। এই নদীৰে সৰু ডাঙৰ পানী জাহাজ চলাচল কৰিবলগীয়া হয়। 2013 চনৰ মাৰ্চ মাহত এই ব্ৰিজখন উদ্বোধন কৰা হৈছিল। এইখনত ডাঙৰ ডাঙৰ পানী জাহাজ অহা যোৱা কৰাৰ কাৰণে ইয়াত ব্ৰিজখনৰ তৈয়াৰ কৰা অতি কঠিন হৈ পৰিছিল বাবে এই ব্ৰিজখনক লিফ্টৰ দৰে নিৰ্মাণ কৰা হৈছিল। দৈৰ্ঘ্য প্ৰায় 150 মিটাৰ আৰু 1 মিনিটতেই এই ষ্ট্ৰাকচাৰটোৱে 50 মিটাৰ ওপৰলৈ উঠি যাব পাৰে। পিছতেই ক'ব পাৰোঁ যে ৰলিং ব্ৰিজ। লণ্ডনৰ এখন বিল্ডিঙৰ তলতেই নিৰ্মাণ কৰা এই ব্ৰিজখন যেন বৈজ্ঞানিকৰ বহিঃপ্ৰকাশ। এইখন এখন হাইড্ৰলিক ব্ৰিজ। ই অতি সোনকালে গ'ল্ড হৈ গোলাকাৰ আকৃতি হৈ যায়। ৰবৰ্টিং আৰ্ম যেন লাগে। বিল্ডিঙৰ তলত পানী থকাৰ কাৰণে স্থায়ী কোনো ব্ৰিজ নিৰ্মাণ কৰা সম্ভৱ হোৱা নাই। ব্ৰিজখনত পানী থকাৰ কাৰণেই মাজে সময়ে সৰু টুৰিষ্টসকল অহা যোৱা কৰাৰ বাবেই এই হাইড্ৰলিক ব্ৰিজখন নিৰ্মাণ কৰা হৈছে। ইয়াক দেখাতেই অতি অদ্ভুত যেন লাগে। ফেৰী। এইখনক ব্ৰিজ বুলি কোৱা হয় যদিও এইখনক তৈয়াৰ কৰা হৈছিল ফেৰীৰ কনচেপ্ট লৈ। ব্ৰিজখনক ব'ট আৰু ব্ৰিজৰ হাইব্ৰিড কম্বো বুলি কোৱা হয়। ব্ৰিজখনক স্পেইনৰ দুটা চহৰক সংযোগ কৰাৰ বাবে এইখন নিৰ্মাণ কৰা হৈছিল। নদীৰে চলাচল কৰাৰ সময়ত ব'ট আৰু ৰাস্তাৰে চলাচল কৰাৰ সময়ত মানুহ যাতে কোনো ধৰণৰ বিপদৰ সন্মুখীন নহয় তাৰে বাবে এই ব্ৰিজখন নিৰ্মাণ কৰা হৈছে। ব্ৰিজখন অতি দ্ৰুত গতিত ইমূৰৰ পৰা সিমূৰলৈ মুভ কৰিব পাৰে। এই ষ্ট্ৰাকচাৰটোৱে 6খনমান গাড়ী আৰু কেইজনমান মানুহৰ সৈতে স্থানান্তৰণ কৰিব পাৰে। ক্ৰিক হুইল। আচলতে এই ব্ৰিজখনক ব্ৰিজ কোৱাতকৈ লিফ্ট কোৱাই ভাল হ'ব, কাৰণ এইখন দিয়েই সৰু সৰু জাহাজ আৰু ব'টবিলাকক লিফ্টৰ দৰেই ব্যৱহাৰ কৰা হয়। ৰটেটিং এলিভেটৰ ফৰ ফ্ল'টো বোলা হয়। ৰটেটিং ব্ৰিজৰ সহায়ত ব'ট আৰু জাহাজবিলাকক পানীৰ এক লেয়াৰৰ পৰা অন্য লেয়াৰলৈ স্থানান্তৰ কৰা হয়। উচ্চতা হৈছে 35 মিটাৰ। হৈছে বৈজ্ঞানিক অগ্ৰযাত্ৰাৰ আন এক নিদৰ্শন। এই ব্ৰিজখনত লগোৱা হুইলৰ দ্বাৰাই যিকোনো ব'ট আৰু জাহাজসমূহক মাত্ৰ 5 মিনিটতে স্থানান্তৰণ কৰিব সক্ষম হয়।
এইখনক পৃথিৱীৰ সকলোতকৈ ডাঙৰ ইনষ্ট্ৰাকচাৰ বুলিও কোৱা হয়। সোলাৰ হব ব্ৰাগ ব্ৰিজ। এই ব্ৰিজখন পৃথিৱীৰ আন এক আলোড়ন সৃষ্টিকাৰী ব্ৰিজ। এইখনো এখন নদীত অৱস্থিত আৰু এই নদীৰে প্ৰায়েই জাহাজ চলাচল কৰি থাকে। ব্ৰিজখনৰ পাছফালে লগোৱা ৰোলাৰেৰে বহুত অহা যোৱা কৰাৰ সময়ত এই বিশাল প্লেটখনক খুব সহজেই ওপৰলৈ উঠাই পেলায় আৰু তেতিয়াই বহুত নিৰ্দ্বিধাই অহা যোৱা কৰিব পাৰে। এই ব্ৰিজখন পৃথিৱীৰ আন এক আলোড়ন সৃষ্টিকাৰী ব্ৰিজ। এই ব্ৰিজখনৰ এনে ডিজাইন হোৱাৰ বাবে এইখনক ট্ৰেন্সফৰ্মাৰ ব্ৰিজ বুলিও কোৱা হয়। স্কেললেন ব্ৰিজ। এই ব্ৰিজখনৰ আকৃতি ঘৰৰ সদৃশ। এইখন এনেকুৱা এখন ব্ৰিজ যি ব'ট আৰু সৰু সৰু জাহাজৰ বাবে উঠা নামা নকৰি এক ছাইডেহে সকলোবিলাক জলযান চলাচল কৰিবলৈ সুবিধা কৰি দিয়ে। এখন অন্যতম এডভান্স আৰু ফিউচাৰিষ্টিক ব্ৰিজ। সহায়ত নিৰ্মাণ কৰা এই ব্ৰিজখনৰ দৈৰ্ঘ্য হৈছে ৯৭ মিটাৰ। আপোনালোকে জানিলে আচৰিত হ'ব যে এই ব্ৰিজখনে এবাৰতেই প্ৰায় ১,০০০তকৈ বেছি যাত্ৰী পাৰ কৰিব পাৰে। ষ্টেণ্ড ব্ৰিজ। জাৰ্মানৰ এই ব্ৰিজখনে সকলোকে আচৰিত কৰি দিছে। কেইবা বছৰৰ পৰিশ্ৰম আৰু বিপুল পৰিমাণৰ অৰ্থ ব্যয়ৰ ফলত এই ব্ৰিজখন নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল জাৰ্মানীয়ে। ব্ৰিজখনৰ ৩টা বেলেগ বেলেগ ভাগ আছে। প্ৰয়োজনীয় সময়ত ব্ৰিজখনৰ ৩টা ভাগেই ফল্ড হৈ যায় আৰু সমান্তৰালভাৱেও নামি আহে। আৰু এনেকৈ ফল্ড আৰু আনফল্ড হ'বলৈ ব্ৰিজখনৰ সময় লাগে মাত্ৰ 10 মিনিট। এই ব্ৰিজখনক 1997 চনত প্ৰায় $10.5 বিলিয়ন ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল। ক'ব পাৰোঁ যে চাংয়াং ব্ৰিজ। এই ব্ৰিজখন দক্ষিণ চীনৰ গোআংজু প্ৰদেশত অৱস্থিত। এই ব্ৰিজখনক নিৰ্মাণ কৰা হৈছিল 1916 চনত। তেতিয়াহ'লে বুজিবই পাৰিছে যে এই ব্ৰিজখন 100 বছৰতকৈও পুৰণি এখন ব্ৰিজ। ভালকৈ মন কৰি চাওক যে ব্ৰিজখনৰ ওপৰত কেইখনমান চাইনিজ ষ্টাইলৰ ঘৰো আছে। বোৰ থকাৰ কাৰণে নহয়, এইবিলাক বনোৱা হৈছে বতাহ, ধুমুহা, শিল, বৰষুণ আদিৰ সময়তো মানুহে যাতে নিৰ্ভীংগয়ে পাৰ হ'ব পাৰে। এই ব্ৰিজখনৰ তলৰ অংশ পাথৰ আৰু ওপৰৰ অংশ কাঠেৰে তৈয়াৰ কৰা হৈছে। এই ব্ৰিজখনৰ দৈৰ্ঘ্য হৈছে 211 ফুট আৰু প্ৰস্থ হৈছে 11 ফুট। নদীৰ পৰা এই ব্ৰিজৰ উচ্চতা হৈছে 33 ফুট। 3টা পিলাৰ, 3টা স্পেন আৰু 19খন বাৰাণ্ডা। হৈছে চীন দেশৰ এটি সৰু দ্বীপষ্টিৰ 100 বছৰী পুৰণি এটি ঐতিহ্য। আপুনি যদি আমাৰ আজিৰ এই ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এই ভিডিঅ'টোত লাইক আৰু শ্বেয়াৰ কৰক। আপোনাৰ এই এটা লাইকে আমাক ভৱিষ্যতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক বনাবলৈ আগ্ৰহীত কৰিব। ধন্যবাদ।